हेलो फ्रेंड्स की खबर तुम्हालोकर आशा करिसु सकलो भाले आसा सके और एटा नतुन ब्लगলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত বিশেষকৈ মই ডিব্ৰুগড়ৰ বিষয়ে ক'ম। ডিব্ৰুগড়তো ব্লগ কেবেটাও বনালো কিন্তু ডিব্ৰুগড়ৰ বিষয়ে বিশেষকৈ কোৱা হোৱা নাই। সো আশা কৰিছো এই ভিডিঅ'টো যোন ডিব্ৰুগড়লৈ ফুৰিবলৈ আহিম বুলি ভাবি আছা বা ডিব্ৰুগড়ৰ বিষয়ে ইমান ভালকৈ নাজানা সো সিহঁতৰ কাৰণে হেল্পফুল হ'ব। এই জায়গাটো হৈছে ডিটিপি ডাইক বুলি কয়। দেখিছানে এটো ব্ৰহ্মপুত্ৰৰ ঘাটত হয় আৰু পিছফালে চাগে অলপমান আৱাজ শুনিছে চাগে। আজি কালী পূজাৰ ভাসানী আছে সো বিসৰ্জন দিবলৈ কাৰণে আহি আছে, ইয়াতে আহিব আৰু তাৰ মাজতে ষ্টাৰ্ট কৰি দিম ভিডিঅ'টো। বলক এইটো চাওক কি ধুনীয়া সানসেট হৈ আছে ইয়াতে। ইয়াতে মানুহে টাইম পাছ কৰিবলৈ আহে, আমিও আহি থাকোঁ মাজে মাজে। আৰু পিছফালে এইটো মাথাউৰি, এইটোকে আপোনাৰ ডিটিপি ডাইক বুলি কয়। ইয়াৰ ডিটেইলছ মই কৈ আছোঁ বাৰু। তাৰ আগতে কওঁ ডিব্ৰুগড়ৰ। সো প্ৰথমতে ডিব্ৰুগড়খন এষ্টাব্লিছ কেতিয়া হৈছিলে? এষ্টাব্লিছ হৈছিলে 1873 এষ্টাব্লিছ হৈছিলে আৰু এখন টি চিটি অফ ইণ্ডিয়া হিচাপেও জনা যায়। এয়া চাওক বেলিটো ডুবিবলৈ লৈছে। সো এতিয়া বেলিটো আছে পশ্চিম দিশত, আমি আছোঁ পূব ফালে। আৰু এই ডিব্ৰুগড় চহৰখন আপোনাৰ 439 কিলোমিটাৰ্ছ পূব দিশত আছে গুৱাহাটীৰ পৰা, মানে 439 কিলোমিটাৰ দূৰ গুৱাহাটীৰ পৰা পূব ফাললৈ। ডিষ্ট্ৰিক্টখন ৱেল কানেক্টেড বাই ৰোডছ, ৰেলৱেজ এণ্ড এয়াৰৱেজ, গোটেইকেইটা কানেক্টিভিটি আছে। চ' ডিব্ৰুগড়খন যোনখন ইষ্টাৰ্ণ আছামৰ এটা গেটৱে হিচাপে চাৰ্ভ কৰে। চ' নাও লেটছ টক এবাউট দ্য টপ'গ্ৰাফি অফ ডিব্ৰুগড়। এখন ডিব্ৰুগড় চহৰখন আপোনাৰ বুঢ়ীদিহিং নদীখনে ভাগ কৰি ৰাখিছে ইষ্টৰ পৰা ৱেষ্টলৈ। বুঢ়ীদিহিং হৈছে আপোনাৰ ব্ৰহ্মপুত্ৰৰ এটা ট্ৰিবিউটাৰী, যোনখনে আপোনাৰ একদম পূব ফালৰ পৰা পশ্চিম ফাললৈকে ভাগ কৰি ৰাখিছে ডিব্ৰুগড়খন। আৰু শেষৰ ফাললৈ এখন ডিব্ৰুগড় আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ডিভাইডাৰ হিচাপেও জনা যায়। এই যোনটো মাথাউৰি দেখিছে, এই মাথাউৰিটোকে কয় ডিব্ৰুগড়ৰ ডিটিপি ডাইক বুলি। ডিটিপি বুলি কৈ থাকে মানুহবিলাকে, কিন্তু ডিটিপিৰ ফুল ফৰ্মটো মই বহুতৰ মুখত সুধিলোঁ ফুল ফৰ্মটো নাজানে। ডিটিপি মানে হৈছে ডিব্ৰুগড় টাউন প্ৰটেকশ্যন ডাইক। চ' এই ডাইকটো বনাইছিলে, ডাইক মানে মাথাউৰিটো বনোৱা হৈছিলে 1950 চনত, যেতিয়া মেডক নামৰ এটা আৰ্থকুৱেক হৈছিলে ইয়াতে। সেইটো এবাউট 8.6 ৰিক্টাৰ স্কেলমান হৈছিলে, বহুত ডাঙৰ ভয়ানক এটা আৰ্থকুৱেক হৈছিলে। তেতিয়া ব্ৰহ্মপুত্ৰ নদীখনে নিজৰ দিশটো সলনি কৰি অলপ এইফাললৈ চাপি আহিছিলে। তেতিয়া 4 ভাগৰ 3 ভাগ ডিব্ৰুগড় চহৰখনৰ 4 ভাগৰ 3 ভাগ নষ্ট হৈ গৈছিলে। আৰু তাৰ পিছৰ পৰা এইটো নহ'বলৈ কাৰণে, এনেকৈ যাতে নহয় সেইটো কাৰণে এই ডিটিপি ডাইকটো বনাইছিলে, এই মাথাউৰিটো বনাইছিলে। পপুলেশ্যন 1.5 লাখ মান আছে। 1.5 লাখ মানে একজেক্টলি ক'বলৈ গ'লে 1,54,000 এনেকুৱা ছামথিং কিবা এটা আছিলে। ডিব্ৰুগড় শব্দটো আহিছে দিবাৰুমুখ নামৰ শব্দটোৰ পৰা। আৰু আপোনাৰ 1826ত যেতিয়া ব্ৰিটিছ আহিছিলে অসমলৈ প্ৰথম 1826ত আহিছিলে ব্ৰিটিছ, আৰু তেতিয়াই ডিব্ৰুগড়খন ছিলেক্ট কৰা হৈছিলে আপাৰ আছামৰ এডমিনিষ্ট্ৰেটিভ এণ্ড কমাৰ্চিয়েল চেণ্টাৰ হিচাপে। চাবলগীয়া জেগা বুলিবলৈ কাৰণে আপোনাৰ বিশেষকৈ চাহ বাগানবিলাক আছে, জগন্নাথ মন্দিৰ আছে, বগীবিল ব্ৰিজখন আছে, আছাম মেডিকেল কলেজ আছে, ICMR মানে ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ বুলি যোনটো ইনষ্টিটিউট হয় সেইটো আছে। তেনেকুৱাকৈ সৰু সুৰা বস্তু আৰু বহুত কিবাকিবি আছে যোনবিলাক আপকামিং প্ৰজেক্ট বুলি ক'ব পাৰি। যেনে জকাই বটেনিকেল গাৰ্ডেনখন। জকাই বটেনিকেল গাৰ্ডেনত আপোনালোকক লৈ গ'লোঁ হয়, দেখালোঁ হয়, কিন্তু মই খবৰ কৰিলোঁ যে সেইখন এতিয়া অলপ বনাই আছে, ৰিন'ভেট কৰি আছে। চ' এতিয়া যোৱাতকৈ ভালকৈ বনাই হৈ লওক, তাত এটা ভালকৈ ভিডিঅ' বনাম, মই আপোনালোকক দেখাম। বটেনিকেল গাৰ্ডেন বুলি ক'বলৈ গ'লে যেনেকুৱা হ'ব লাগে একচুৱেলি তেনেকুৱা নহয়, সেইখন এতিয়া বেছিভাগ জংঘলেই হৈ আছে। আৰু যি অলপ ৰিন'ভেশ্যন ষ্টাৰ্ট হৈছিলে এইখিনিও ক'ভিডৰ কাৰণেতো কামবিলাক বন্ধ হৈ থাকিলে বৰবাদ হৈ গ'ল। চ' ভালকৈ দেখাম লাহে লাহে। আছাম মেডিকেল কলেজৰ ওপৰত মই এটা ডেডিকেটেড ভিডিঅ' এটা বনাম ভালকৈ। গোটেইখিনি ডিপাৰ্টমেণ্ট ৱাইজ মই দেখাই যাম, কোন ফালৰ পৰা কেনেকৈ গ'লে কোনটো ডিপাৰ্টমেণ্ট পায়,
বা যি ডিটেইলছ দেখাব পাৰোঁ হা। এনেকৈ আমি সন্ধিয়া সময়ত কেতিয়াবা ওলাই আহোঁ ইয়াত। এই জেগাটো বনোৱাৰ পৰা আপোনাৰ 1950s যেতিয়া বনাইছিলে 1954 মানত DTP বনোৱা ষ্টাৰ্ট কৰিছিলে। সেই ব্ৰহ্মপুত্ৰৰ যেতিয়া দিশ সলনি হৈ গৈছিলে 1950ত হোৱা ডাঙৰ আৰ্থকুৱেকটোৰ কাৰণে। চ' এই তেতিয়া আপোনাৰ 4 ভাগৰ 3 ভাগ অংশ আপোনাৰ ডিব্ৰুগড়খনৰ বৰবাদ হৈ গৈছিলে এই বানপানীৰ কাৰণে। সেইটো নহ'বলৈ কাৰণে 1954 পৰা 55ৰ ভিতৰত এইটো মাথাউৰি বনাবলৈ আৰম্ভ কৰিছিলে। আৰু তেতিয়াৰ পৰা বহুত দিন ধৰি এইটো এনেই পৰি আছিলে, ডিলাপিটেড, একদম অৱস্থাত একদম টোটেলি বেয়া হৈ গৈছিলে। চ' 2013-14ত আকৌ এইটো ৰিন'ভেট কৰিবলৈ ষ্টাৰ্ট কৰিলে। এইখিনিতো জংঘলেহে দেখাই আছোঁ আপোনালোকক। ইফাললৈ আছোঁ, ওপৰত গৈ ভালকৈ দেখাম মই, ইয়াৰ এটা চিনেমেটিক ভিউ দেখাম মই। চ' এইটো টোটেল 8.5 কিলোমিটাৰ দীঘল এই মাথাউৰিটো। এইখিনি চাওক, দূৰলৈকে দেখিছে চাগে আপোনালোকে এইফাললৈ। এই কামখিনি যেতিয়া আকৌ পুনৰ আৰম্ভ কৰিলে 2013-14ত ৰিন'ভেশ্যনৰ কাম ষ্টাৰ্ট কৰিলে। এই কামটো ষ্টাৰ্ট কৰিছে আপোনাৰ ফ্ৰেমা মানে হৈছে ধৰি লওক ফ্লাড এণ্ড ৰিভাৰ ইৰোজন মেনেজমেণ্ট এজেঞ্চি অফ আছাম। চ' ইহঁতি এই কামটো ষ্টাৰ্ট কৰিলে যাতে এইটো ভালকৈ ৰাখিব পাৰি। যিহেতু ইমান এটা দৰকাৰী কামত বনাইছিলে, এইটো এনেইতো যাবলৈ দিব নোৱাৰি। চ' এইটো আকৌ ভালকৈ ওখকৈ আৰু শক্তিশালীকৈ বনাবলৈ কাৰণে হাতত ল'লে। চ' কামখিনি আৰম্ভ হ'ল 2013-14ত, শেষ হ'লগৈ 2017। তেতিয়াৰ পৰা এইটো এটা টুৰিষ্ট লোকেশ্যন হিচাপে এইটো জনা যায় আৰু খুব ধুনীয়াকৈ সজাই পৰাই লৈছে। আৰু ইয়াত মানুহবিলাকে আহে, ফেমিলি হিচাপেও ফেমিলিবিলাকো আহে টাইম স্পেণ্ড কৰিবলৈ, কাপলছ আহে। আৰু ইয়াত ফটোগ্ৰাফী কৰিবলৈও খুব ধুনীয়া হয়। দেখিলেহে হয় এইটো ছানছেটৰ ভিউটো। মোবাইলৰ কেমেৰাটো ইমান ধুনীয়া আহিছে, ডাঙৰ মস্ত কেমেৰা লৈ আহিলেতো আৰু ধুনীয়া আহিব। আহে এই পিছফালে দেখিছেই ছোৱালীবিলাকে নাচ গানা কৰি আছে ইয়াত আহি, এইবিলাক কৰিবলৈও আহে। মানে যোনে যেনেকৈ টাইম পাছ কৰে আৰু। কালী পূজাৰ ভাসান হৈ আছে, চ' আপোনালোকক সেইখিনিও অলপ দেখাওঁ। ইয়াতে হৈ আছে অলপ আগত, বলক গৈ আছে। এয়া চব, এয়া ঘাটত কালী পূজাৰ ভাসান চলি আছে। মানুহ গোট খাইছেহি ইয়াত। আৰু এয়া যে দেখিছোঁ আৰু হয়তো মজবুতকৈ বনাব চাগে এই ঘাটটো, বনাই আছে। এইয়া দূৰলৈ দেখিছেনে? অলপমান জুম কৰি দিছোঁ বাৰু। একেবাৰে ওচৰলৈ যাবলৈতো অলপ দিগদাৰ হ'ব, ইমান ভিৰ। ভাসান চলি আছে। চাওক কি ধুনীয়া ভিউ এটা আহিছে। এয়া আমি এতিয়া DTP ডাইকত উঠিছোঁ, মানে এই মাথাউৰিটোত উঠি আহিছোঁ। তাৰপিছত আজি বহুত ভিৰ, দেখিছেনে? ইমান ভিৰ জেনেৰেলি নহয় বাৰু। চ' গাইজ, আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। আন্ধাৰো হৈ আহিলে, পিকচাৰ কোৱালিটি লাহেকৈ বেয়া হ'ব আৰু মোবাইলৰ কেমেৰা দিহে কৰিছোঁ। চ' আজিৰ এই ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে আশা কৰিছোঁ এটা লাইক কৰিব, কমেণ্ট কৰি জনাব, আৰু কিবা বিষয়ত যদি জানিবলগীয়া আছে। এই ভিডিঅ'টো তলৰ ডেছক্ৰিপশ্যনত মোৰ বাকীকেইটা ডিব্ৰুগড়ৰ ভ্লগকেইটাৰ
লিংককেইটা মই দি দিম, আপোনালোকে চাব পাৰিব। আৰু AMCHৰ কাৰণে এটা ডেডিকেটেড ভিডিঅ' মই বেলেগকৈ বনাম, সেইটোৰ বিষয়ে মই ভালকৈ ক'ম। চ' আজিলৈ ইমানেই, তেন্তে আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ, বাই।